ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে আমাৰ অসম ৰাজ্যখনো কুটীৰ শিল্পৰ ক্ষেত্ৰত বাৰুকৈয়ে চহকী। অসমৰ কুটীৰ শিল্পসমূহৰ ভিতৰত সৰ্থেবাৰীৰ কাঁহ শিল্প, হাজোৰ পিতল শিল্প, শুৱালকুছিৰ বস্ত্ৰশিল্প, নলবাৰীৰ বাঁহ বেতৰ শিল্প আৰু বৰপেটাৰ হাতী দাঁতৰ শিল্প সকলোৰে বাবে জনাজাত। কিন্তু ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই বিশেষকৈ সৰ্থেবাৰীৰ কাঁহ শিল্পৰ কথাহে আলোচনা কৰিম। তে ফ্ৰেণ্ডছ, আহক আমি বেছি পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ বাবে এখন বিখ্যাত গাঁও। নামনি অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত এই গাঁওখনত অতীতৰ পৰাই বৰ্তমানলৈকে কাঁহ শিল্পৰ দৰে জাতীয় ঐতিহ্যপূৰ্ণ কুটীৰ শিল্পটো বহু সংঘাতময় পৰিস্থিতিৰ মাজতো জীয়াই আছে। সেয়েহে বৰ্তমান সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ প্ৰাণকেন্দ্ৰস্বৰূপ। অৱশ্যে আহোম ৰাজত্বৰ সময়ছোৱাত সৰ্থেবাৰীৰ বাহিৰেও উজনি অসমৰ তিতাবৰ, ৰহা, ঢেকীয়াজুলি আদি ভালেমান ঠাইত কাঁহ শিল্পৰ প্ৰচলন আছিল। কিন্তু কালৰ সোঁতত এই কুটীৰ শিল্পটো সেইবোৰ ঠাইৰ পৰা নাইকিয়া হ'ল। সৰ্থেবাৰীৰ কাঁহ শিল্প আৰু শিল্পীসকলৰ বিষয়ে কোনো ধাৰাবাহিক বুৰঞ্জীও পোৱা নাযায়। সপ্তম শতিকাৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ৰ পৰাই এই শিল্পটোৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে সবিশেষ পোৱা যায়। গুপ্ত যুগত আৰু বৰ্মন বংশৰ সময়ছোৱাত অসমৰ কাঁহৰ বাচনৰ বজাৰখন অসমৰ বাহিৰৰ অন্য দেশলৈকেও প্ৰসাৰিত হৈছিল। কোচ আৰু আহোম ৰজাৰ ৰাজত্বকালত কাঁহ শিল্পৰ বৰ সমাদৰ আছিল। আহোম ৰাজত্বৰ সময়ছোৱাত কঁহাৰে সজা কাঁহৰ বৰটোপ যুদ্ধত অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈছিল। ৰুদ্ৰসিংহৰ সময়ত কাঁহ শিল্পই নেপাল, ভূটান, তিব্বত আদি দেশতো সমাদৰ লাভ কৰিছিল। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থিতি লয়। ইয়াৰ লগে লগে সৰ্থেবাৰীৰ কাঁহ শিল্পটিও ইংৰাজ কোম্পানীৰ হাতলৈ যোৱাৰ উপক্ৰম হয়। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্থেবাৰীৰ কঁহাৰসকলেও প্ৰতিবাদ কৰিছিল। সৰ্থেবাৰীৰ ওচৰৰ পানাগাঁও টোপৰ ইতিহাস প্ৰসিদ্ধ ৰাজমেলৰ কথা এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি। ৰাজমেলত যোগদান কৰি পুষ্পৰাম কঁহাৰে জেল খাটিবলগীয়া হৈছিল। কিন্তু জেলত থাকিয়ে কাঁহৰ জেলবাতি আৰু জেলকাঁহী নিৰ্মাণ কৰি পুষ্পৰাম কঁহাৰে ব্ৰিটিছৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে তেখেতক জেলৰ পৰা মুক্তি দিয়া হৈছিল। পুষ্পৰাম কঁহাৰে জেলতে গঢ়া বিভিন্ন কাঁহৰ সামগ্ৰীবোৰ ব্ৰিটিছসকলে লৈ যোৱা বুলিও প্ৰচলিত প্ৰবাদ আছে। সৰ্থেবাৰী অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকেই এই শিল্পীৰ লগত জড়িত। এইবাবে কাঁহ শিল্প সৰ্থেবাৰী অঞ্চলৰ কেৱল অৰ্থনৈতিক স্বচ্ছলতাৰ উপায় হিচাপেই নহয়, ই অঞ্চলটোৰ উমৈহতীয়া কৃষ্টিৰূপেহে পৰিগণিত হৈছে। কাঁহ শিল্পৰ ক্ষেত্ৰত সকলোৱে লগ লাগি পৰিশ্ৰম আৰু মৰ্যাদা অনুসৰি গড়শালত কাম কৰিব লাগে। গড়শালৰ মুখ্য কঁহাৰজনক ওজা কঁহাৰ আৰু বাকী কেইজনক ভাইগা কঁহাৰ বুলি কোৱা হয়। গড়শালত কাঁহৰ বিভিন্ন ধৰণৰ বাতি আৰু কাঁহী নিৰ্মাণ কৰা হয়। কাঁহীৰ ভিতৰত যেনে বানকাঁহী, জাতকাঁহী, মাইহাং কাঁহী, পাণধোৱা কাঁহী, দফলা কাঁহী ইত্যাদি। বাতিৰ ভিতৰত যেনে বানবাতি, জেলবাতি, তেলবাতি, হাতী খুজীয়া বাতি ইত্যাদি। এই বস্তুসমূহৰ উপৰিও গড়শালত কাঁহৰ লতা, কলহ, ঘটি, দগদগী, শৰাই, গছা, ভোগজৰা, ফুলদানি, টেমি, কলচী, দাপনি, জাৰি আদি বিভিন্ন বস্তু নিৰ্মাণ কৰা হয়। অসমৰ সমাজ সংস্কৃতিত কাঁহ শিল্পই এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ অৰ্থনীতিতো কাঁহ শিল্পৰ উল্লেখযোগ্য ভূমিকা থকা দেখা যায়। কাঁহৰ সামগ্ৰী অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্য আৰু বিদেশলৈও ৰপ্তানি কৰা হয়। সৰ্থেবাৰীৰ লোকসকলৰ কাৰণে কাঁহ শিল্প জীৱিকাৰ সমল। সেয়েহে কাঁহ শিল্পৰ সংৰক্ষণৰ বাবে সকলোৱে বৰ্তমান সময়ত দৃষ্টি দিয়াটো প্ৰয়োজন হৈ পৰিছে।
সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু প্লিজ গাইজ যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব সকলোকে আৰু যদি আপোনালোকে আজি মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে আৰু এনেকুৱা ভিডিঅ' পুনৰ চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো ফ্ৰেণ্ডছ আজিলৈ এইখিনিতে আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।